স্বাগতম জানাইছো মোৰ এটি নতুন ভিডিঅ' আশা কৰো চাই ভাল পাব। আজি আমাৰ পাহি মানুৰ জন্মদিন, তাই 3 বছৰ আজি কমপ্লিট হ'ল আৰু মানে গাবোৰ ভাল নাই, তাইৰ পৰা জ্বৰ উঠি আছে, জ্বৰ কাহ হৈ আছে, সেইকাৰণে বাৰ্থডে পাতাৰ একো প্লেন নাছিলে ৰাতিপুৱাৰ পৰা। এতিয়া অকস্মাত তৎক্ষণাতে মানে দেউতাকে কেক এটা আনি দিছে আৰু হাঁহ আনিছে এটা, কেক চকলেট আনি দিছে ন দেহা পাপা। এইটো কেক এইটো কেক আনি দিছে ন পাপা। অ খাই দিছা যে, অ কাটিব লাগিব ন, এতিয়া নাখায় এতিয়া নাখায়। এইটো কেক এটা আনি দিছে, ৰেডিমেড হয়, পেকেট এটা আনিছে, এতিয়া নাখায় মা। তাৰপৰা হাঁহ এটা আনিছে সেয়াই আৰু বাইহঁতক চাবা বাইহঁতক মাতি দিছোঁ ফোন কৰি কিনি, আহিব চাগে বাইহঁতি। সেয়াই আৰু ঘৰৰ মানুহকেইটাই খাম আৰু এসাঁজ। লাষ্ট ডিচেম্বৰত তেনেকৈ খানা চানা একো খোৱা হোৱা নাই, সেইকাৰণে ভাবিছোঁ তাহাঁতকো মাতি দিছোঁ আৰু একেলগে এসাঁজ খাম আৰু আজিৰ দিনটোত। ইমানৰ গাটো ভাল নাই যদিও কেক আৰু চকলেট বেলুন দেখি কিনি তাই অকণমান মানে ভাল পাইছে, পূৰা বেলুন ফুলোৱা লাগি গৈছে, এতিয়া বেলুন ফুলাই আছে। তেন্তে চাওকচোন আপোনালোকে তাইৰ মনটো কেনেকুৱানো ভাল লাগিছে, চাওক আপোনালোকেও। গা ভাল নাই যদিও তাই মানে মনটো ফূৰ্তি পাইছে অকণমান, মানে তেনেহ'লে একদম কোচতে উঠি আছে। আজি দিনৰ দিনটো কোচতে উঠি আছে, তাই গাটো ভাল নাই যে কোচতে লৈ আছোঁ, মানে একদম আমনি কৰি আছে তাই। এতিয়া অকণমান মনটো ভাল পাইছে, তেন্তে চাওকচোন তাই কি কৰি আছে। অ দেহা পাহি মানুহ হেপী বাৰ্থডে, থেংক ইউ কৈ দিয়া। ইমান তেল ওলাইছে হাঁহটো দেখিছেনে বাৰু? মোৰ নিচিনাকৈ কোনে কোনে এনেকুৱা কাম কৰে বাৰু? মই কিন্তু হাঁহ কুকুৰা চব হত্যা নকৰোঁ মই বাৰু, নমৰাও, কিন্তু কাটা বাচা এইবোৰ চব কৰিব পাৰোঁ। মোৰ নিচিনা কোনে কোনে বাৰু এইবোৰ কাম কৰি ভাল পায়, প্লিজ কমেণ্ট কৰি জনাবচোন। এইখিনি হাঁহৰ মাংসখিনি কাটিলোঁ আৰু এইখিনি ব্ৰইলাৰখিনি পোৱালিকেইটাৰ কাৰণে, যিহেতু সিহঁতৰ গা ভাল নাই সেইকাৰণে হাঁহ মাংস খাবলৈ নিদিওঁ, সেইকাৰণে এইখিনি ব্ৰইলাৰ মাংস আনি দিছোঁ। আৰু এইখিনি হাঁহ মাংসখিনিৰ ৰেচিপি দিম বুলি ভাবিছোঁ আপোনালোকক, কিমানখিনি পাৰোঁ চাওঁ আৰু জুইতে বনাম মই। হাঁহ কোমোৰা পূৰা জুতি লগাই আজি চাওঁ, ময়ো খাওঁ নে নাখাওঁ ভাবিছোঁ, ব্ৰইলাৰে খাম নেকি, যিহেতু গাটো ভাল নাই সেইকাৰণে চাওঁ আৰু বনাই লওঁ। ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম বাৰু কিমানখিনি পাৰোঁ, তেন্তে চাই যাওক ভিডিঅ'টো শেষলৈকে। আমাৰ বাৰ্থডে গাৰ্ল একদম আমনি কৰি আছে, সেইকাৰণে মই কোচতে লৈ আছোঁ। এইয়া তাই বেলুন লৈ আছে, হাই কৈ দিয়া মা, হাই কৈ দিয়া, হাই কৈ দিয়া। তাই গাটো ভাল নাই যে পূৰা আমনি কৰি আছে। মই ভাবিছিলোঁ হাঁহ মাংসৰ ৰেচিপিখিনি দিম বুলি, বেলেগ এদিন দিম আৰু মাক বনাবলৈ দি দিলোঁ। তাই আমনি কৰি আছে যিহেতু কোচত উঠি থাকিব লাগে মোৰ, সেইকাৰণে মই চব্জিখিনি নবনালোঁ আৰু ব্ৰইলাৰ মাংসখিনি বাইকে বনাব দিছোঁ। বাই আহিলে আৰু হাঁহ মাংসখিনি হাই 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 কৈ দিয়া। আজি মোৰ হেপী বাৰ্থডে কৈ দিয়া। তাই মাতটো শুনিছেনে বাৰু? মাতটো পূৰা ফাটি গৈছে, কাহি কাহি কান্দিছে যে, আমনি কৰি আছে, জ্বৰত পূৰা মাত চাত ফাটি গৈছে মানে তাই, সেইকাৰণে মই কোচতে লৈ এনেকৈ বহি আছোঁ আৰু মায়ে পিছফালে বনাই আছে চব্জিখিনি। তথাপিও দেখাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকক, কিন্তু ৰেচিপিটো দিয়া নহ'ল আৰু বেলেগ এদিন দিম আৰু আপোনালোকক। সকলোৱে আশীৰ্বাদ কৰিব তাইক। তেন্তে বলক পিছফালে এপাক গৈ আহোঁ, মায়েনো কেনেকৈ বনাই আছে কি বনাই আছে চাই আহোঁগৈ। তেন্তে বলক। এয়া আমাৰ দিদিজীয়ে ব্ৰইলাৰ মাংস বনাই আছে, এইবোৰ চাই দিয়ক।
এয়া বনাই আছো মাংস আৰু পিছফালে মায়ে বনাই আছে দেখাই আছে বাচ্চা পাৰ্টি খাইছে আৰু এয়া খাবলৈ কেনেকুৱা হৈছে টেষ্টি হৈছে টেষ্টি হৈছে খোৱা নাই আজৰি হৈ গ'ল আৰু লাষ্টত আমি মানে বায়ু ননক খুৱাই ল'লে আৰু ময়ো পুপুমানক খুৱাই ল'লোঁ আমনি কৰি থকাৰ কাৰণে এতিয়া আমি লাষ্ট খাব লৈছোঁ টেষ্ট কৰি কৈ দিয়ক খাই কেনেকুৱা লাগিছে মজা আছে মই এতিয়ালৈকে টেষ্ট কৰা নাই বাৰু টেষ্ট কৰি চাওঁ এডোখৰ কাৰ কাৰ প্ৰিয় বাৰু হাঁহ মাংস বেমাৰ হৈ খাইছোঁ গা ভাল নাই যদিও খাই দিছোঁ আৰু দেই কাৰ কাৰ প্ৰিয় বাৰু হাঁহ মাংস কমেণ্ট কৰি জনাব দেই তেন্তে খাই লওঁ